सिनायना लाखा बेबो इयो स्किम बिहैनांगौ बिजेपि পদমফুল কেতিয়াও পাহৰি নাযায় আমি নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ যে আপোনালোকে যেনেকৈ আশা কৰি পেলাই সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপেড দলক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছোঁ আমিও কেতিয়াও পাহৰি নাযাম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছিলোঁ এই হিচাপতে আমি এতিয়া চৰকাৰ বনাইছে আপোনালোকৰ সহযোগত এতিয়া হ'ল আমাৰ কাম আমি কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ যিখিনি আশা আকাংক্ষা আমি কেনেকৈ পূৰণ কৰি যাম সেইটো বিষয় লৈ আপোনালোকক জনাব লাগে দৰকাৰ আছে সেইকাৰণে আজি আমি এই গণসমাৱেশটো আমি ইয়াত আয়োজন কৰিছোঁ নিশ্চয় আপোনালোকে গম পাইছে আমাৰ পল্লৱ লোচন দাস ডাঙৰীয়াই প্ৰাক্তন MP অসমৰ ৰাজ্যিক সেক্ৰেটাৰী বিজেপি দলৰ ইও অসম তথা BTC অঞ্চলত কেনেকৈ আমি একত্ৰিত হৈ পেলাই কাম কৰি যাম BTC উন্নয়নৰ স্বাৰ্থত সেইবিলাক গোটেই কথা আপোনালোকক জনাই দিছে ইয়াৰ পিছত আমাৰ ৰিঞ্জয় বড়ো ডাঙৰীয়া ইয়দৰ প্ৰেচিডেণ্ট সকলোৱে জানে ইও আপোনালোকক জনাইছে যে নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত আমি কি কি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি কেনেকৈ চৰকাৰ হোৱাৰ পিছত কেনেকৈ কাম কৰি যাম এইবিলাক গোটেই কথাটো আপোনালোকক ওচৰত দাঙি ধৰিছে আৰু ইয়াৰ পিছত আমাৰ শৰণ বড়ো ডাঙৰীয়াও চৰকাৰ হোৱাৰ পিছত এই 2 মাহৰ অসম চৰকাৰ তথা BTC চৰকাৰৰ মাজত আলোচনাৰ মাজেদি এই BTC বাকী ৰাইজৰ কাৰণে কি কি কাম আৰম্ভ কৰিছে আৰু ভৱিষ্যত কি কি কাম কৰি যাব এইবিলাক গোটেই কথা আপোনালোকক জনাইছে তো এতিয়া মোৰ ভাষণত আগতে মই অলপ চিনাকি দিব বিচাৰিছোঁ যেহেতু আপোনালোকে প্ৰায়ে নাজানে আপোনালোকে হয় জিকাই দিছে বহুত MCLA EM বহুত MCLA EM সকলক মানে জিকাই দিছে ভোট দি পেলাই আপোনালোকৰ বহুমূলীয়া ভোট দি পেলাই চিনাকি কৰাই দিম না নাই চিনাকি লানো দৰকাৰ আছে না এইটো হ'ল মইদৈগুৰি সমষ্টিৰ MCLA দিগন্ত বৰা বিজেপি পদমফুল আর এইটো হ'ল বিজেপিৰা নাৰ্চাৰী হিও পদমফুল বিজেপি MCLA এই দৰঙাজুলিৰ মানুহ আছে না নাই নাই আহা নাই ক'ত আছে মৈদৈবাৰীৰ মানুহ আহিছে না নাই মৈদৈবাৰী নাই ক'ত পিছফালে এইটো হ'ল আদিবাসী আমাৰ বিহিৰা সমষ্টিৰ এতিয়া EM কি নাম জানে আগাস্তিস টিকা নিশ্চয় বিহিৰা সমষ্টিৰ বাকসালী যিয়ে যাইবা সি হ'ল আমাৰ মানাস চেত্ৰ সমষ্টিৰ বিজনীৰ EM ধীৰাজ গয়াৰী সুবাইদাৰ সমষ্টিৰ सिनायना लाखा बेबो इयो स्किम बिहैनांगौ स्किम खुजिबो যাব লাগে ইও EM আছে আৰু ইও EM আছে তাৰ ওচৰত যাব লাগিব না কিবা কিবি বিচাৰিবলৈ হয় না নহয় বেবো EM এই দাজু চৰাইবিল সমষ্টিৰ EM বেবো EM বসাইগাঁও বেবো EM মন্ত্ৰীছে বেবো থান ইয়াৰ ওচৰতো যাব লাগে মন্ত্ৰী হৈ গ'ল না আপোনালোকে শিকাইছে হয় না নহয় ইয়াৰ পিছতে যে গণেশ কছাৰী বেবো মন্ত্ৰী হিও EM হ'ল এই শুক্লাই চেৰপাঙৰ মন্ত্ৰী যাবি এই আহিছে না নাই গড়েশ্বৰৰ মানুহ শুক্লাই চেৰপাং নাই আহা নাই মানুহ দেখা নাই আমাৰে মানুহ চব হানিৰাম ব্ৰহ্ম হাজলগাঁৱৰ মানুহ আহিছে না নাই একজন বেবো মন্ত্ৰী
হয় তাৰ ওচৰতে যাব লাগে স্কিম বিচাৰিবলৈ দে ইয়াৰ পিছত মুনমুন ব্ৰহ্ম সুবাইছা সৰ্বজৰা আহিছে না দে তাৰ ওচৰতে যাব লাগে আৰু আমাৰ বাইকটো পিছত মন্ত্ৰী হ'ব নাহি ৰেখাৰাণী বাইদেউ প্ৰাক্তন মন্ত্ৰী কেবিনেট অসমৰ আমাৰ এতিয়া বাগানপাৰা সমষ্টিৰে এক্সেলে হৈ আছে লাইনত আছে বাইদেউ ৰাজ্য চৰকাৰ হওক কিমান লাইনত আছে কিবা একটা আৰু আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ সবেই চিনি পায় আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু আমাৰ প্ৰহ্লাদ লোচন দাস ডাঙৰীয়া আমি বহুত সময়ৰ পৰা একেলগে ৰাজনীতিত আছিলোঁ কংগ্ৰেছৰ সময়তো বিজেপিৰ সময়তো একেলগে খুব ভাল মানে যিটো কথা কয় সেইটো কাম কৰে আদিবাসী না এনে জানাতা নহয় শৰণ বড় এইটো আমাৰ মন্ত্ৰী আগত আগত নহয় এতিয়া আমাৰ বিশেষ দলৰ আসামৰ মন্ত্ৰী চিনি পাবি তাৰ ওচৰতে যাব পাৰে কিবা কিবি বিচাৰিবলৈ স্কিম বিচাৰিবলৈ যাব পাৰে মন্ত্ৰী হ'ল না এই মাজবাটৰ মাজবাট সমষ্টিৰ কিমান জন তিনিজনে আছে মাজবাট সমষ্টিৰ এই যে লক্ষ্য বেমাৰী খেয়াবাড়ি সমষ্টি মন্ত্ৰী বিটিসির মাটির পাত্তাটো ইয়ে দিব কিন্তু ভালকে চিনি লবি মাটির পাত্তা দিয়া মানুষ দিবি লিডার দে মাটির পাত্তা লাগে না লাগে লাগে ইয়ার নামটি একবার ফটো সাসা ফটো লমসাও ফটো একবার ফটো লমসাও জানি না এই যে আমার সুপ্রিয়া বাইদেউ কি বলি কয় আমার ওমেন বিপিএফ দলৰ সভাপতি চিনি পায় না মন্ত্ৰী নহয় লাইনত আছে ভৱিষ্যত আৰু আমাৰ মতামগুৰি সমষ্টিৰ বেগম আখতাৰা আপোনালোকে চিনি পায় না আছে না নাই মন্ত্ৰী আছে তাৰ ওচৰতো যাব পাৰে ঠিক আছে ইয়াৰ পিছত আছে আমাৰ MCLA আমাৰ ৰতন ৰাভা চিনি পায় না নাপায় নমিনেটেড MCLA ৰতন ৰাভা ভেৰগাঁৱৰ চিনি পায় না আৰু আমাৰ বিশেষ দলৰে এডভাইজাৰ আৰু আমাৰ চেনেল মোষ্ট আমাৰ বিশেষ দলৰ লিডাৰ TMB বডিৰ সদস্য আৰু আগৰ আমাৰ CSBৰ চেয়াৰমেন আছিল ৰাজেন্দ্ৰনাথ তম কোকৰাঝাৰ দতমা ইমান চুটুমাইয়া দতমা গैया ৰিঞ্জয় বড়ো ওদালগুৰিৰ হয় আমাৰ ইউথৰ প্ৰেচিডেণ্ট যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট চিনি পাইছে না আগৰ ইলেকশ্যনত বহুত লোক পাইছে না চিনি পায় দে ইয়াৰ পিছত আছে আমাৰ দেৰহাছাত বসুমতাৰী মন্ত্ৰী BTCৰ মন্ত্ৰী চালাকাটি সমষ্টিৰ চিনি পোৱাটো দৰকাৰ আছে তাৰ ওচৰতো যাব পাৰে স্কিম বিচাৰিবলৈ মন্ত্ৰী হ'ল না দে থেংক ইউ ইয়াৰ পিছত আছে আমাৰ জেমছ বসুমতাৰী নিচিমা সমষ্টিৰ MCLA লাইনত আছে মন্ত্ৰী হ'ব পাৰে দেই আৰু আমাৰ সুতুৰা ইয়াৰো লাইনত আছে এতিয়াতো আমাৰ TMB বডিৰ সদস্য আৰু আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট ইয়াৰো লাইনত আছে চিনি লোৱাটো ভাল দে থেংক ইউ দে ইয়াৰ পিছত আছে প্ৰকাশ বসুমতাৰী মন্ত্ৰী
মন্ত্ৰী হয় ইয়ে হয় কোকৰাঝাৰৰ দতমা সমষ্টিৰ মন্ত্ৰী কোকৰাঝাৰৰ চিনি পাইছে না এতিয়া আমাৰ কিমানজন নিয়ম আছে চিনি পাইছে স্নেহা পিছত থানাঙৰ অফিচত যাব লাগে ইহঁতৰ অফিচত স্কিম লৈ পেলাই যাব লাগে হয় না নহয় না নাযাব যাব না ঠিক আছে এতিয়া মই সমষ্টি মই সুধি লওঁ আচলতে আমি ইলেকশ্যনৰ সময়ত মহিলাসকলৰ কাৰণে ডিচিটো 50-50 হ'ব লাগে বুলি আমি কৈছিল না নাই যদি 10টা ডিচি আছে 5টা মহিলাসকলৰ কাৰণে দিব লাগে 5টাটো জেন্টছ এইটো সম্পূৰ্ণ হৈছে না নাই কোনোবা সমষ্টিত হোৱা নাই নেকি কওকচোন মহিলা শুনা চাৰ্জ পাই হা মহিলাসকলৰ কাৰণে আমি ডিচিটো যদি এটা সমষ্টিত 10টা ডিচি আছে তেতিয়াহ'লে মহিলাসকলৰ কাৰণে 5টা ৰিজাৰ্ভ আমি ৰাখিম বুলি কৈছিল কোনোবা সমষ্টি দিয়া নাই নেকি হা যদি দিয়া নাই সেইটো ব্যৱস্থা পিছত হ'ব আমি যেনেকে কথা দিছে মহিলাসকলক মানে গুৰুত্ব দিব লাগে বা মহিলাসকলক প্ৰায়ৰিটি দিব লাগে কাম কৰিবৰ কাৰণে সেইটো আমি প্ৰতিশ্ৰুতি দি আহিছে যদি কোনোবা সমষ্টিত হোৱা নাই আমি সেইটো কৰি দিম